গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া মই ওলাই আহিছোঁ আমাৰ চুবুৰীতে থকা বিদ্যালয়খনিলৈ বুলি আৰু ভিডিঅ'টিও ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাব আৰু মৰম দিব। ইউনিফৰ্মটো পাবা নাই? পাবা। কৰ্ণকো লাগে নি ইউনিফৰ্ম? আজি আমাৰ এই বিদ্যালয়খনিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমসাজ বিতৰণ কৰা হৈছে। চাওকচোন বন্ধু বান্ধৱীসকল, চৰকাৰী বিদ্যালয়সমূহত কিমান ধৰণৰ সুযোগ সুবিধাবিলাক প্ৰদান কৰিছে নহয়নে? কিতাপ বহীৰ পৰা আদি কৰি মধ্যাহ্ন ভোজন, সমসাজ এইবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলতো উপকৃত হৈছেই, লগতে অভিভাৱকসকলো উপকৃত হৈছে নহয়নে? ব্যক্তিগত প্ৰতিষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱালে যিধৰণে অভিভাৱকসকলে খুব গুৰুত্ব দিয়ে, ঠিক সেইধৰণে চৰকাৰী বিদ্যালয়ত পঢ়ুৱালেও অভিভাৱকসকলৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য যে আমাৰ সন্তানসকলক পঢ়া লিখাত অধিক গুৰুত্ব দিয়া। সুন্দৰ আঁচনি গ্ৰহণৰ বাবে চৰকাৰলৈ বহুত বহুত ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি মই গাঁৱৰ একা বেকা পথেৰে এয়া ওলাই আহিছোঁ। আমাৰ গাঁওখন পাৰ হৈ কাষৰ গাঁওখনত সকাম আছে আৰু যিহেতু ঘৰত সকাম বুলি যাবলৈ মানুহেই নাই, সেয়েহে মই মোৰ লগৰসকলৰ লগত ওলাই আহিছোঁ আৰু এইখিনি বাট পাইছোঁহি আৰু পিছৰ পৰ্যায়েও আপোনালোকক দেখুৱাই থাকিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাব আৰু মৰম দিব। এই আমাৰ গাঁৱৰ ৰাস্তাটো অকণমান তুলিছোঁ। এনেকুৱা এখন গাঁৱতে আছোঁ আৰু আমি ইঘৰৰ এজনী সিঘৰৰ এজনী কৰি কৰি কেইবাজনীও হ'লোঁ আহি আছোঁ। কৃষ্ণ প্ৰভু দায়দোষ নধৰিবা বুলি ভাবিছোঁ আৰু এয়া আমাৰ গাঁৱতে থকা নামঘৰ বাটচৰা সেৱা এটি জনাই আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকলক আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। সুন্দৰ নহয়নে? গাঁও হ'ল কি হ'ল হয়নে? আমাৰ ইয়াতো ধুনীয়া ধুনীয়া ফুল আছে, ইমান সুন্দৰ গাঁৱত কিবা ফুল নাথাকে নেকি? গছ গছনিও আছে ধুনীয়া ধুনীয়া। সৌৱা এডৰা শাকনি বাৰী। এইখন আমাৰ গাঁওখন পাৰ হৈ আহি আছোঁ এইফালে। এইখন গাঁৱলৈ আহি আছোঁ দেই বন্ধু বান্ধৱীসকল। গাঁওখনৰ নাম নলনি। ফুল ফল শাক পাচলি তামোল পাণৰ বাৰী এইবিলাক বাদ দি আমাৰ গাঁওখন শুৱনিয়েই নহয়নে? আৰু কল্পনাও কৰিব নোৱাৰি। আমি যিখন গাঁৱলৈ আহিছোঁ সেইখন গাঁৱৰে এয়া নামঘৰ। কৃষ্ণ, এইখন গাঁৱৰ নামঘৰ। বহুত টকৌ গছ আছে দেই। পাপৰি বাইদেউ চাওক টকৌপাত কিমান আছে। ভিতৰুৱা গাঁও যদিও যে ৰাস্তাটো ভাল আকৌ ন, আহিয়ে ভাল লাগিছে। ইতিমধ্যে আহি আমি সকামৰ ঘৰত বহিলোহি আৰু গৃহস্থইও আমাক মাতষাৰ দি তামোল যাচিলে আৰু সকামৰ কাজ আৰম্ভ হৈছে। সকলো ব্যস্ত। চাওক এয়া অকণমান ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। কাঁহৰ বাতিত এবাতি ডাৱৰীয়া ডাঙৰ ডাঙৰ কাঁহৰ বাতি চাহ খাম এতিয়া।
সকামত গৃহস্থই সুন্দৰকৈ অন্নমুঠি আয়োজন কৰিছে। তাকে গ্ৰহণ কৰিবৰ বাবে আহিছোঁ। এয়া সুন্দৰকৈ দিছে। এইজনী সৰু ভণ্টি আমাৰ ফুৰিবলৈ ওলাইছে। ক'ত যোৱা কৈ দিয়াচোন। এইফালে চাই কোৱা। কোৱা। নেনাই ঘৰলৈ। নেনাই নেং নেং কণ চেং চেং নাং কি তেতিয়াহ'লে? অঁ এনাই ঘৰলৈ। তাকে ভালকৈ কোৱা নাই। মোৰ যাওঁ যাওঁ লাগিছে নহয়। হাই গুড মৰ্ণিং এভৰিৱান। যোৱাকালি সকামৰ পৰা আহোঁতে যথেষ্ট গধূলি হ'ল, সেয়েহে ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ। আৰু আজিও কাম বন আজৰি হৈ একেবাৰে ৰন্ধা বঢ়া কৰি খাই বৈ আজৰি হৈহে এয়া মই ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ। কেমেৰা হাতত লৈছোঁ। আশা কৰিছোঁ সকলোৱে কুশলে আছে আৰু ময়ো আছোঁ। আৰু আজিৰ দিনটো আন এটা দিনৰ দৰে আপোনালোকৰ ভালে ভালে যাওক তাকে কামনা কৰিছোঁ। যি ধৰণে সকলোৰে জীৱনত দৈনন্দিন কাম কাজবিলাক সুচাৰুৰূপে হৈ থাকে আৰু ইটোৰ পিছত সিটো মানে লানি নিচিগাকৈ কামবিলাক হৈ থাকে, তেনেধৰণে মোৰো হয়। কিন্তু সকলোবিলাক মানে ভিডিঅ' আকাৰে ধৰি ৰাখিবলৈ সম্ভৱ নহয়। সেয়েহে তাৰ মাজতে যি পাৰোঁ যেনেধৰণে পাৰোঁ তাকে অকণমান আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰোঁ। ভুলবিলাক আপোনালোকে শুধৰাই ল'ব আৰু যদি কিবা পৰামৰ্শসূচক মন্তব্য থাকে আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ। সদায় খোজ কাঢ়ি লৰা ঢপৰা কৰি মনৰ কথাবিলাক ব্যক্ত কৰি থাকোঁ। সেয়েহে ঘৰতে আজি 2 মিনিট বহি লৈ আপোনালোকক কথাবিলাক ক'লোঁ। আশা কৰিছোঁ আপোনালোকে সকলোবিলাক চাই যাব আৰু মৰম দিব। ইতিমধ্যে যিসকলে মোৰ সাধাৰণ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰিছে, ছাবস্ক্ৰাইব কৰিছে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই ভিডিঅ'টিৰ পৰা বাই বাই জনাইছোঁ। গতিকে সকলো বন্ধু বান্ধৱীয়ে কুশলে থাকক, সুস্থ থাকক তাৰে কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।